এটা পুৰা একদম ডেঞ্জাৰাছ বস্তু দেখা পাই গ'লোঁ ৰে। চ' হেল্ল' গাইছ, ৱেলকাম টু সন্দীপন ব্লগটো। আৰু আজি আৰম্ভ কৰি দিলোঁ পাহাৰৰ পৰা। চাব পাৰিছে পুৰা একদম সেউজীয়া পৰিৱেশ। চ' পাহাৰ ওপৰৰ পৰাই একদম ষ্টাৰ্ট কৰি দিলোঁ। চাব পাৰিছে পুৰা একদম পাহাৰৰ ওপৰলৈ আহিলোঁ। মানে পাহাৰত অহা কাৰণটো হৈছে আজি গৈছোঁ মই আমৰ পকা কাঢ়িবলৈ। আৰু আমৰ পকা কাঢ়িবলৈ কি লাগে চাওক। এইটো বাল্টিঙত পানী লৈ আহিছোঁ আৰু এইফালে দা, তাৰপিছত এইটো ষ্টেণ্ড। মানে গাইছ মই অকলে আহিছোঁ ন, পাহাৰত ভিডিঅ' বনাব অলপ প্ৰব্লেম দিব অকলে। চ' সেইকাৰণে ষ্টেণ্ডটো লৈ আহিছোঁ। আৰু আজি আমৰ পকাটো পাওঁ নে নাই আপোনালোকক দেখাওঁ ব'লক। আমৰ বাৰটো দেখি পাই আছোঁ, কিন্তু চব সৰু সৰু দেখি পাই আছোঁ। এইফালে চাব পাৰিছে এইটো এটা, আৰু এইফালে এইটো এটা, চব মানে সৰু সৰু দেখা পাই আছোঁ। চ' এইটো সৰু সৰু একোৱেই নহ'ব, মানে আছেনে নাই গমেই নাপাওঁ। চ' আৰু বেলেগত চাবলৈ লাগিব। বাল্টিংবিলাক ইফালে থৈ দিছোঁ, এতিয়া বেলেগত চাওঁ ব'লক। আহা এতিয়া পুৰা একদম ডেঞ্জাৰাছ বস্তু দেখা পাই গ'লোঁ ৰে। এইফালে চাব পাৰিছে পুৰা একদম হাতীৰ গু আছে গাইছ। এইফালে চাওক, এইটো চাব পাৰিছে হাতীৰ গু গাইছ, পুৰা একদম ডেঞ্জাৰাছ। কিন্তু মানে গম পাওঁ ইয়াতে হাতীবোৰ অহা যোৱা কৰি থাকে, জঙলীয়া হাতীবোৰ। চ' গম নাপাওঁ আছেনে নাই। চ' যি কি নহওক বিচাৰোঁ, মানে যিটো ল'ব আহিছোঁ সেইটো নিহে এৰিম মই। চ' ব'লক এতিয়া বিচাৰোঁ। এটা দেখা পালোঁ, আছে নে নাই এইটো গম নাপাওঁ। সেইটো পালোঁ ন, সেইটো নাই নেকি এইটো, চাওঁ ৰ, ফুটাই কিনে চাব লাগিব। এইটো আছেনে নাই আৰু লাঠি কাটি ল'ব লাগিব এটা। ত' গাইছ চাব পাৰিছে মই এটা বুলি ভাবিছিলোঁ, আৰু ইফালে আছে এটা ডাঙৰ চাই। চ' এইটো থাকিব, মই গেৰাণ্টি দিব পালোঁ এইটো থাকিবই থাকিব। চ' এতিয়া ইফালে বাল্টিংটো ৰাখি দিছোঁ, আনিব লাগিব। চ' গাইছ বহুত আছিলতো, কিন্তু তাতে গাছডাল কাটাখন বেয়া হৈ গ'ল। তথাপিও বহুতকেইটা আহিছে। এইফালে কণী হেৰি বহুত মৰে। গাইছ খাৰী কাটি মানে কাটি থোৱাহে দেখি পাওঁ খাৰী। মানে কোনোবা চাইছিল নেকি সেইফালে চাওকচোন, সেইটো কাটি থোৱাহে দেখা পাওঁ। চ' বিচাৰি এতিয়া মানে বস্তু দেখা পালোঁ মই, এইটো পক্ষীৰ মানে বাঁহ আছে নেকি, ইফালে কাটা, ক'ত কাটা এইটো। চ' গাঁতাত কিবা এটা আছে নেকি চাওঁ ব'লক। চ' একো নাই নেকি গাইছ, এনেকুৱা কৰিছোঁ, লৰাই আছোঁ, একো শব্দই নাপাওঁ, একো নাই চাগে। মহ যে ইমান কামুৰি আছে ন,
এইখিনি কি হ'ব কচোন আৰু অকণমান যে তাতে সৰু সৰু দেখা পাইছিলোঁ সেইটোৱে কাটিব লাগিব উপায় নাই এটাও মানে দেখিয়ে নাপাওঁ আৰু বলক সেইটোকে কাটিবলৈ যাওঁ এতিয়া চাওকচোন গাইছ বৰষুণ দিব সেনেকৈ লাগি আছে চ' বৰষুণ দিলে দিব আৰু সেইটো সৰুটো এইটো এটা আৰু ইফালে এটা আছে ন এইটো চ' এই দুটাই কাটোম তাৰপিছত ঘৰত যামগৈ মানে আৰু দেখাই নাপাওঁ চ' সেইটো কিমান আছে কিমান নাই আৰু যাবই লাগিব এইখিনিমান হৈছে তথাপিও কিবাকৈ বনাই খাব লাগিব আৰু ন গাইছ বলক এইটো কাটো এইটো গাইছ ভিডিঅ' বনাব অলপ প্ৰব্লেম দি আছে ষ্টেণ্ড বহাবৰ কাৰণে চ' সেইকাৰণে এইটো ভিডিঅ' নবনাওঁ এইটো ভিডিঅ' বনাম এইটো চ' বলক এইটো কাটো এতিয়া নাই গাইছ এইফালে চাব পাৰিছে এটা কণীয়ে নাই ফুটাইয়ে চালোঁ কিন্তু এটা কণীয়ে নাই ত' বাদ দে এতিয়া এখন সেইটো কাটিব যাব লাগিব আৰু গাইছ ইয়াৰ ওপৰৰ পৰা যে এনেকুৱা ভিউ দেখি পাই থাকে ন গাইছ এইফালে মোৰ কেমেৰাটো ইমান ভাল নহ'ব এইফালে চাওক চ' বানপানীবোৰ ইয়াৰ পৰা কি ধুনীয়াকৈ দেখা পাই আছে সেইটো বানপানীটো বহুত দূৰত যাম ৰ কেতিয়াবা আৰু বহুত ডাঙৰ হৈ গ'লে বানপানীখন যাম লাগিব নহ'লে গাইছে এইটো মানে ফাঁকি মাৰি দিব সিয়াৰ হেন নাইকিয়া হৈ পৰিব ত' সেইকাৰণে ছোটা মোটা এটা ফুটাই চাব লাগিব এই পানীহে আছে দেখোন আছেনে নাই পৰি যাব ভাল লাগে সৰু নাই এই আছে সেই ইমান নাই দেখোন এই ফুটা দেখোন নাই যিখিনি আছে সেইটোৱে কাটিব লাগিব বলক কাটি দিওঁ মা গত তোৰো লাই এইটো চাওকচোন কেনেকুৱা আঠা লাগিছে এ প্ৰভু এ তেৰি এইটো চাওক কেনেকুৱা কণীটো আছে নথকা নহয় সেই তেৰি মাগো এ তেৰি বহুত কামুৰিছে দেই আয়া ইয়াৰ পৰা ভাগিব লাগিব এই পলা ফাৰ্ষ্ট টাইম ষ্টেণ্ডবিলাক গুচাই থ'ব লাগিব এতিয়া থৈ যাম এতিয়া পাৰ্টিংটো আনিব লাগিব তেৰি পলা গাছীটো চাব পৰিছে আয়া আয়া ইমান কামোৰে ঐ হাতবিলাক চাব পৰিছে কামোৰ খাই দিম আৰু তহঁতক বহুত কামুৰিছে দেই এইখিনিখন পাইছোঁ চাওক ৰখাইছে এইটো চাফা কৰিবলৈ ল'ব লাগিব নহ'লে বহুত কামোৰ খাই থাকিম চব পিছত বনাইছোঁ ভিডিঅ' গাইছ চাব পাৰিছে বাচ্চা হৈছে আৰু এইটো বাচ্চা হৈছে আৰু কণীৰ পৰা বাচ্চা হৈছে আৰু যিকি নহওক খাব পাৰে এইটো চাওক চ' এইটোৱে লৈ যাব লাগিব বহুত কামোৰ খাই আছে বাৰু গাইছ এতিয়া মানে মই থাম্বনেইলৰ কাৰণে ফটোশ্বুট কৰোঁ ৰ'বা Years later. হেল্ল' গাইছ এতিয়া আহিলোঁ মই পথাৰৰ ফালে মানে জাল পাতাটো চাবলৈ আৰু এতিয়া টাইমটো হৈছে মানে 4টা আৰু 4টা সময়তে মানে গধূলি সময়তে জাল পাতিবলৈ আহে আৰু সেইটোৱে চাবলৈ গৈ আছোঁ ইফালে চাব পাৰিছে আইডিয়া কৰি কি মানে টেপা পাতিবলৈ আহিছে ইফালে চাওক পৰা হ'ল নাই পাৰে অঁ এতিয়া ঘূৰাই নিব নেকি লৈ যা চ' গাইছ মই দেখিয়ে নাপাম নেকি মানে মানুহবিলাকে জাল পাতি ঘৰতে গুচি গৈছে আৰু মই এতিয়াহে আহিছোঁ মানে গাইছ বহুত ধাৰাসাৰ বৰষুণ পৰিল ন সেইকাৰণে মই শুইহে আছিলোঁ শুই উঠিহে আহিছোঁ এতিয়াহে মই চাওঁ দেখা পাওঁ নে নাই কিন্তু বিলত ইমান মানুহ দেখা পোৱা নাযায় এইফালে জাখা মাৰি আছে এইটো জাখা মাৰাটোৱেই দেখাব বলক চ' ভণ্টিসকলে মানে জাখাটো মাৰি আছে কিন্তু মই ভিডিঅ' বনোৱাৰ বাবে পূৰা একদম লাজে কৰি আছে দেই ভিডিঅ' বনাইছে মানে লাজ খাই আছে এইকেইটাই
মাছ পাইছে মাগুৰ মাছ বোলে চ' গাইছ জাল পাতি থোৱাটো মানে দেখা নাপালোঁ মানে মই আহাৰটো দেৰি হৈ গ'ল ন সেইকাৰণে দেখি নাপালোঁ চ' সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে ল'ৰাটো নাই ছোৱালীবিলাকে মানে জাখা মাৰি আছে চ' সেইটোকে অলপমান বনাই দিলোঁ আৰু সিহঁতেও লাজ কৰি বহুত লাজ কৰি আছে তথাপিও কিবাকে বনাই আনিলোঁ বনাবই দিয়া নাই আছে ত' যিকে নহওক এতিয়া বলক ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো এইখিনিয়ে আছিল ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এই কেইটা দিন মানে ভাল ভাল ভিডিঅ' দিব পৰা নাই আৰু দিম আৰু কেইদিনমান পিছত দি আছোঁ ভাল ভাল ভিডিঅ' পাই থাকিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভাল ভাল ভিডিঅ'বিলাক চাব পৰা মানে এতিয়া মোৰ স্কুলৰ অলপ কাম চলি আছে কিবা কিবি চ' সেইকাৰণে মই ভালকৈ ভিডিঅ' বনাব পৰা নাই টাইমো নাপাওঁ হিংগা আগৰ দৰে চ' যি নহওক টাইম ওলাব চেষ্টা কৰিম আৰু আপোনালোকক ভাল ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে মাথো ছাবস্ক্ৰাইব লাইক কৰি থ'ব চ' বাই বাই আৰু এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ